ওয়েলকাম টু সাইদুল অসম বন্ধুসকল আপোনালোকে চাই আছে সাইদুল অসম আৰু আজি মই আপোনালোকক দিবলৈ ওলাইছো আজিৰ দিনটোৰ কেইটামান বিগ ব্ৰেকিং নিউজ গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অৱশেষত মুকলি কৰি দিয়া হল শৃংখল চলিহা কটকটীয়া নিৰাপত্তাৰ মাজে নিজ বাসগৃহত উপস্থিত হল শৃংখল চলিহা ফুকননগৰৰ বাসগৃহত শৃংখল চলিহাত তৈ গল ডিব্ৰুগড় আৰক্ষী শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ অসম মানৱ অধিকাৰ আয়োগৰ তদন্ত ঘোষণা ডিব্ৰুগড়ৰ বিজয় পাণ্ডে নামৰ এজন যুৱকৰ অভিযোগৰ ভিত্তিত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা মানৱ অধিকাৰ আয়োগৰ ডিব্ৰুগড় জিলা আয়ুক্তক তদন্তৰ নিৰ্দেশ অসম মানৱ অধিকাৰ আয়োগৰ সদস্য ন্যায়াধীশ অজিত বৰঠাকুৰৰ অৱশেষত আৰক্ষীৰ জালত উজনিৰ গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড মহাপ্ৰবঞ্চক পংকজ বৰুৱা উৰ্ফে বাবা বৰুৱা নিশা টিয়কৰ নতুন মেলেঙৰ পৰা লাহদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত অপৰাধীটো উজনি অসমৰ টানাই টানাই ধৃত পংকজৰ বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে চাপৰত মৰ্মান্তিক ঘটনা নদীত গা ধুবলৈ গৈ এজন ছাত্ৰৰ খলিল সমাধি মৃত ছাত্ৰজনৰ নাম সাহিল ইছলাম খৰিদা গোহাঁই গাঁৱৰ মৰা চম্পাৱতী নদীত এই অঘটন আলফা স্বাধীনৰ অপাৰেশ্যন কমাণ্ডাৰ ৰূপ অসমক গ্ৰেপ্তাৰ অসম অৰুণাচল সীমান্তৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰূপ অসমক ইফালে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হল পাঞ্জাৱৰ আপৰ বিধায়ক ৰমেন অৰোৰা সলনি হ'ব গুৱাহাটীৰ যান বাহন আৰক্ষীৰ পোছাকৰ ৰং যান বাহন আৰক্ষীয়ে আকৌ পিন্ধিব লাগিব বগা ৰঙৰ ইউনিফৰ্ম 17 জুনৰ পৰা সলনি হ'ব মহানগৰীৰ যান বাহন আৰক্ষীৰ পোছাক 2017 চনত এই ইউনিফৰ্মৰ ৰং বগাৰ পৰা আকাশী ৰঙালৈ সলনি কৰা হৈছিল মে মাহৰ ভিতৰতে চতুৰ্থটো ঋণ ল'ব ৰাজ্য চৰকাৰে 27 মেত ল'ব 500 কোটি টকাৰ ঋণ ইয়াৰ পূৰ্বে 20 মেত লৈছিল 700 কোটি টকাৰ ঋণ 13 মেত লৈছিল 500 কোটি টকাৰ ঋণ আৰু 6 মেত লৈছিল 900 কোটি টকাৰ ঋণ আগন্তুক 5 বছৰত উত্তৰ পূবত ৭৫,000 কোটি টকা বিনিয়োগ কৰিব মুকেশ আম্বানীৰ ৰিলায়েন্স গ্ৰুপে উত্তৰ পূবত স্থাপন কৰিব অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰ ইফালে এটা দশকত উত্তৰ পূবত আদানী গ্ৰুপে বিনিয়োগ কৰিলে 1 লাখ কোটি টকা দিল্লীত অনুষ্ঠিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগ সন্মিলনত ঘোষণা গৌতম আদানীৰ পুনৰ পাকিস্তানৰ নিকৃষ্ট কাণ্ড 227 গৰাকী বিমান যাত্ৰীক লৈ হাহাকাৰ পৰিস্থিতি জৰুৰীকালীন অৱস্থানতো পাকিস্তানে নিদিলে আকাশ মাৰ্গ কোনোমতে শ্ৰীনগৰত জৰুৰী অৱতৰণ ইণ্ডিগো বিমানৰ ইফালে আজি জম্মু কাশ্মীৰৰ পুঞ্চলৈ যাব ৰাহুল গান্ধী পেহেলগাম কাণ্ডৰ পাছত দ্বিতীয়বাৰৰ বাবে ৰাহুল গান্ধীৰ এই যাত্ৰা সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা পৰিয়ালক সাক্ষাৎ কৰিব সাংসদগৰাকীয়ে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি ভাৰতৰ আকাশমাৰ্গ পাকিস্তানৰ বাবে বন্ধৰ ম্যাদ বৃদ্ধি এমাহলৈ বৃদ্ধি হল আকাশমাৰ্গ বন্ধৰ সিদ্ধান্ত অহা 23 জুনলৈ পাকিস্তানে ব্যৱহাৰ কৰিব নোৱাৰিব ভাৰতৰ আকাশমাৰ্গ অপাৰেশ্যন সিন্দুৰৰ পিছতেই পাকিস্তানৰ বাবে বন্ধ কৰা হৈছিল আকাশমাৰ্গ ঝাৰখণ্ডৰ লেতাহাৰত আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ আৰক্ষীৰ গুলীত নিহত 2 সন্ত্ৰাসবাদী নিহত জেজেএমৰ মুখ্য নেতা পাপু লেহেৰা উৰ্ফে সোমদেৱ লেহেৰা ঝাৰখণ্ডত জন্ম মুক্তি পৰিষদক শক্তিশালী কৰাৰ কামত জড়িত আছিল পাপু লেহেৰা ইফালে আকৌ ডোনাল্ড ট্ৰাম্পৰ ভাবুকি আমেৰিকাত বিক্ৰী কৰা আইফোন ভাৰত বা আন ঠাইত নিৰ্মাণ কৰিব নোৱাৰিব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ আকৌ অস্থিৰ যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে 29 মেত ছিকিমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিকিম ৰাজ্য গঠনৰ স্বৰ্ণ জয়ন্তী সমাৰোহত অংশ ল'ব প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ছিকিমত ব্যাপক সতৰ্কতা বলিউডৰ অভিনেতা মুকুল দেৱৰ দেহাৱসান 54 বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে চনক চৰ্দাৰ চিনেমাত অভিনয়েৰে জনপ্ৰিয় হৈছিল মুকুল দেৱ ভাৰতৰ ক্ৰিকেট প্ৰেমীৰ বাবে এক সুখবৰ শুভমন গিলক ভাৰতীয় টেষ্ট দলৰ অধিনায়ক ঘোষণা BCCIৰ লগতে সহ অধিনায়ক হিচাপে নাম ঘোষণা কৰিলে ঋষভ পন্থৰ নাম তেন্তে আজিলৈ ইমানেই যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ ভিডিঅ'বিলাকত এটাকৈ লাইক দিব ধন্যবাদ